সাংবাদিকসকলে সুধিছে যে এই ৰেলীটো শান্তি ৰেলী কিয় লৈছে। এই ৰেলীটো আমি এই কাৰণে লৈছোঁ যে বিটিআৰবাসী ৰাইজে যোৱা 30-40টা বছৰত শান্তি বিচাৰি বহুখিনি প্ৰাৰ্থনা বহুখিনি আশা বিটিআৰবাসী ৰাইজে কৰিছিলে। ইয়াৰ বিনিময়ত বহুত দীঘলীয়া এটা সাধনাৰ পিছত বহুত দীঘলীয়া এটা সবে বিচৰাৰ পিছত যোৱা 2020 চনত যেতিয়া শান্তি চুক্তি হ'ল, এই শান্তি চুক্তিৰ পিছত যোৱা 3টা বছৰ বিটিআৰবাসী ৰাইজে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্ততে মই ভাবোঁ সবতকে বেছি শান্তি পাবলৈ সক্ষম হৈছে। 3টা বছৰৰ আগত গাঁৱৰ ৰাইজে লগ পালে বিভিন্ন তৃণমূল পৰ্যায়ৰ কাম কৰি থকা কৰ্মী সচেতন নাগৰিকসকলে লগ পালে এটাই কথা পাতিছিল যে আমাৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা কেতিয়া আহিব। বহুতখিনি ধৰ্ণা হৈছিলে, বহুতখিনি ৰেলী হৈছিল, বহুতখিনি মেমৰেণ্ডাম দিছিলে আমাক শান্তি লাগে, আমাক নিৰাপত্তা লাগে বুলি। সেইকাৰণে অহা 15 ডিচেম্বৰত UPPL বিজেপি GSPৰ চৰকাৰ কাৰ্যকাল 3 বছৰ কমপ্লিট হ'ব। আৰু এই মুহূৰ্তত বিটিআৰবাসী 35 লক্ষ জনসাধাৰণৰ যি উপলব্ধি, আজি সেই উপলব্ধিটো লৈ UPPL দলে যিসকলে প্ৰকাশ কৰিব বিচাৰিছে সেই সকলক প্ৰকাশ কৰিবলৈ এটা পৰিৱেশ গঢ়াৰ কাৰণে আজি ৰেলীটো লোৱা হৈছে। সেইকাৰণে এই ৰেলীটো হৈছে শান্তিক উদযাপন কৰা, টু চেলিব্ৰেট দ্য পিচ। এই ৰেলীটো লোৱা হৈছে। এতিয়া বিটিআৰবাসী ৰাইজে শান্তিটো উদযাপন কৰিব পৰা পৰিৱেশত আহিছে, কাৰণ যোৱা 3টা বছৰত সফলভাৱে বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰাত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু বিটিআৰ চৰকাৰে সফল হৈছে। সেইকাৰণে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মই ধন্যবাদ জনাওঁ। ইয়াৰ লগতে নিখিল বড়ো ছাত্ৰ সন্থা, UBPO, NDPৰ নেতৃবৃন্দ যিসকলে শান্তি চুক্তি কৰিছিলে মই তেখেতসকলকো ধন্যবাদ জনাইছোঁ। আজি আমি দেখিবলৈ পাইছোঁ বড়োলেণ্ডত শান্তি অহাৰ কাৰণে ছাত্ৰ ছাত্ৰীয়ে ভালকে পঢ়িবলৈ লৈছে, খেলুৱৈসকলে ভালকৈ খেলিবলৈ লৈছে, খেতিয়কসকলে ভালকৈ খেতি কৰিবলৈ লৈছে, সাংস্কৃতিক জগতৰ আমাৰ শিল্পীসকলে, সৃষ্টিশীল ব্যক্তিসকলে সৃষ্টি কৰিবলৈ, শিল্প সৃষ্টি কৰিবলৈ তেখেতসকলে হাতত লৈছে। আৰু এটা সুস্থ সমাজত তেনেকুৱা পৰিৱেশ আমাক সদায় লাগে। সেইকাৰণে আজি UPPL দল আমি শাসনত আছো হিচাপে, বিটিআৰ চম্ভালাৰ দায়িত্ব পাইছোঁ হিচাপে আমাৰ প্ৰত্যেকজন UPPLৰ কৰ্মীসকলৰ দায়িত্ব যে এই শান্তিটো যাতে চিৰযুগমীয়া হয়, ইয়াৰ কাৰণে আমি কাম কৰিব লাগিব। যি অঞ্চলত সদায় হিংসাৰ কথা পাতিছিল, ভয়কে জীৱন কটাব লগা হৈছিলে, আগৰ চৰকাৰৰ নেতৃত্বৰ ভুল, তেখেতসকলৰ দমন নীতি, হিংসা, মানুহবিলাকৰ মাজত যি ভেদাভেদ সৃষ্টি কৰা, এই পৰিৱেশত আমাৰ ৰাইজে বিধ্বস্ত হৈ গৈছিলে। সেইকাৰণে আজি বিভিন্ন চেক্ৰিফাইচ, বিভিন্ন কষ্টৰ বিনিময়ত যি শান্তি আহিছে এইটো সকলো ৰাইজে আজি বুজি পাইছে। বিভিন্ন সাংবাদিকসকল গাঁৱে গাঁৱে গৈছে, বিভিন্ন কথা সুধিছে, শুনি পেলাই আহি আকৌ আমাক ইণ্টাৰভিউ লোৱাতে সুধিছে যে ৰাইজৰ মুখে মুখে এতিয়া বিটিআৰত শান্তি আৰু নিৰাপত্তাৰ কথা আহিছে, আপুনি কি কয়? মই কৈছো যে আগতে মানুহে যি জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ কথা কৈছিলে, আজি সেই মানুহে উন্নয়নৰ কথা কৈছে। উন্নয়ন লাগে আমাক, কিন্তু আজিৰ পৰা 3 বছৰ আগত উন্নয়নৰ কথাই পাতিব পৰা নাছিলে। ৰাস্তা নাই যদিও ক'ব পৰা নাছিলে, দলং নাই যদিও ক'ব পৰা নাছিলে, স্কুল নাই যদিও ক'ব পৰা নাছিলে, একো কথাই ক'ব পৰা নাছিলে। কাৰণ সেই সময়ত কথা শুনা চৰকাৰ নাছিল, সেই সময়ত দাদাগিৰি কৰা চৰকাৰ আছিল বড়োলেণ্ডত।
আজি আমি যেনেকে কথা দিছো আমাৰ চৰকাৰ আহিলে বড়োলেণ্ডত ৰাইজে ৰজা হ'ব, এতিয়া বড়োলেণ্ডত ইয়াত কোনো ৰজা নাই। ইয়াত বড়োলেণ্ড বাকী 35 লাখ জনসাধাৰণ বিভিন্ন জাতি জনজাতি জনগোষ্ঠী ধৰ্মৰ লোকে হ'ল আজি বড়োলেণ্ডৰ ৰজা, বড়োলেণ্ডৰ নেতা। আমি তেখেতসকলক লগত থাকি কাম কৰিব লাগিব।